আপোনালোকে জানে যে বিটিচিত বা বৰ্তমানৰ বিটিআৰত তিনিটাকৈ চুক্তি সম্পন্ন হৈ গ'ল। বিএসি চুক্তি, বিটিচি চুক্তি আৰু শেহতীয়াকৈ বিটিআৰ চুক্তি। তিনিটাকৈ চুক্তি সম্পন্ন হোৱাৰ পিছতো বৰ্তমানৰ যি বিটিআৰ অঞ্চল, এই বিটিআৰ অঞ্চলত থকা গৰিষ্ঠ সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকসকলৰ যিখিনি সামগ্ৰিক দিশত উন্নয়ন হ'ব লাগিছিল, এই ক্ষেত্ৰত তিনিটা চুক্তিয়ে কিন্তু সংখ্যালঘু লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত কাম হোৱা আমি দেখিবলৈ পোৱা নাই। যাৰ কাৰণে আপোনালোকৰ জৰিয়তে বৰ্তমানৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি নেমচুৰ তৰফৰ পৰা দাবী জনাব বিচাৰিছোঁ যে সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সম উন্নয়ন হ'ব লাগে, সম অধিকাৰ দিব লাগে, সম ন্যায় দিব লাগে। কাৰণ আপোনালোকে জানে যে পূৰ্বতে বহুবাৰ গোষ্ঠী সংঘৰ্ষ হৈ গৈছে। সেই সময়ত এতিয়াও বহু লোক গৃহহীন হৈ আছে। এতিয়াও পূৰ্বতে হোৱা গোষ্ঠী সংঘৰ্ষৰ এতিয়াও বহু ধৰ্মীয় সংখ্যালঘু লোকসকল গোষ্ঠীহীন হৈ আছে। তেওঁলোকক ভূমি নাই, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা আজিলৈকে কৰা নাই। গতিকে আমি দাবী জনাইছোঁ তেওঁলোকৰ পুনৰ সংস্থাপন হ'ব লাগে। ধৰ্মীয় সংখ্যালঘু লোকসকল বিটিচিৰ য'ত যেনেকৈ বহি আছে তেওঁলোকৰ মাটিৰ ভূমি পট্টা দিব লাগে আৰু খাজনা লোৱাৰ এটা নিয়ম কৰিব লাগে। এতিয়াও বহু অবড়ো লোক য'ত বিভিন্ন ঠাইত বহি আছে, কিন্তু তেওঁলোকৰ দখলী সত্ত্বে বা বসবাস কৰা সূত্ৰে সেই ভূমিসমূহৰ খাজনা লোৱা নাই আৰু খাজনা ল'ব লাগে। আপোনালোকে জানে যে বহুবাৰ যি বিটিইডিৰ বড়োলেণ্ড মুভমেণ্ট, বড়োলেণ্ড আন্দোলন চলি সেই আন্দোলনৰ সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলক বহু লোক মৃত্যুবৰণ কৰিব লগা হৈছে, শ্বহীদ হ'ব লগা হৈছে। কিন্তু তেওঁলোকৰ পৰিয়ালক এতিয়ালৈকে চৰকাৰে পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণ দিয়া নাই বা তেওঁলোকৰ সতি সন্ততিক তেওঁলোকৰ পৰিয়ালৰ লোকক এতিয়ালৈকে চৰকাৰে কিন্তু চাকৰিৰ ব্যৱস্থা কৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি দাবী জনাওঁ যে সংখ্যালঘু লোকসকলক বৰ্তমানৰ চৰকাৰে অগ্ৰাধিকাৰ দিব লাগে, উন্নয়ন কৰিব লাগে, ন্যায় দিব লাগে। আপোনালোকে জানে যে এবিএমচিৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামক দিন দুপৰতে গুলীয়াই হত্যা কৰা হ'ল। কিন্তু আজিলৈকে লাফিকুল ইছলামৰ হত্যাকাৰীক চৰকাৰ প্ৰশাসনে জানি বুজিও কিন্তু আজিলৈকে দোষী গ্ৰেপ্তাৰ কৰিব পৰা নাই। কি কাৰণত এগৰাকী ছাত্ৰ নেতাক, এগৰাকী কেন্দ্ৰীয় সমিতিৰ সভাপতিক, এটা জাতি জনগোষ্ঠীৰ বলিষ্ঠ কণ্ঠ থকা নেতাক হত্যা কৰাৰ পিছতো কিয় তেওঁৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে? এইটো কিন্তু বৰ দুৰ্ভাগ্যৰ কথা। তাৰ উপৰি ডি ভোটাৰৰ কথা আছে। আৰু আপোনালোকে দেখিব যে য'ত ধৰ্মীয় সংখ্যালঘু অঞ্চলত ৰাস্তা ঘাটসমূহ আছে, সেই ৰাস্তা ঘাটসমূহ কিন্তু সিমান ভাল নহয়। অন্যান্য জাতি জনগোষ্ঠীৰ অঞ্চলতকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ যিসমূহ অঞ্চল তাৰে ৰাস্তা ঘাটসমূহ বেয়া, কালভাৰ্ট নাই, স্বাস্থ্যৰ যিটো পৰিৱেশ থাকিব লাগিছিল স্বাস্থ্যৰ পৰিৱেশ নাই, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অৱস্থা বেয়া। মানে সংখ্যালঘু অঞ্চলবিলাকে জানে যে সমগ্ৰ অসম বা বিটিআৰত ধৰ্মীয় সংখ্যালঘু অঞ্চলবিলাকৰ ল'ৰা ছোৱালীসমূহ অসমীয়া মাধ্যমত তেওঁলোকে বিদ্যালয়ত বেছিভাগেই তেওঁলোকে মানে শিক্ষা গ্ৰহণ কৰে। কিন্তু প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা কম হোৱাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে চৰকাৰক দাবী জনাওঁ, বিশেষকৈ বিটিআৰ চৰকাৰৰ মুৰব্বী ডাঙৰীয়াক আমি দাবী জনাওঁ যে ছাত্ৰ ছাত্ৰী অনুপাতে বিটিআৰত মানে শিক্ষক নিযুক্তি দিব লাগে আৰু বিদ্যালয়সমূহৰ আন্তঃগাঁথনি যিটো উন্নয়ন, সেই আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে আজি আপোনালোকৰ জৰিয়তে বিটিআৰ চৰকাৰক দাবী জনাইছোঁ। गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो। क'क्राझार शहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स, आर्ट्स, कमार्स स्ट्रीमाव, बड' आरो इंलिश मिडियामाव एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं। रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर जेरै डेली फ्री जेईई आरो नीट क्लास, जेईई नीट आरो कम्पिटिटिव एग्जामनि थाखाय फ्री मक टेस्ट, इंग्लिश स्पीकिंग क्लास, डेली जीके क्लास, कैरियर गाइडेंस, लाइब्रेरी फेसिलिटीज, पर्सनल अटेंशन।
हौवासा आरो हिनजावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाइ खाबुफोरजों गुनगोनां सोलोंथाइखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन। बेनि अनगायैबो मेट्रिक आनजादाव 85 जौखोन्दो एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाइ होगोन आरो बिफेल नखरनि फरायसाफोरनो मुं थिसननायाव 20 जौखोन्दो रेहाय होनाय जागोन। अब्ला मानोथो गोबाव खालामनो, नोंथाङाबो गुनगोनां गोजौ सोलोंथाइ लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम। मबाइल नम्बर 7638008149 6003494371 आरो 6000034997।